সঁচাকৈ। পৰৱৰ্তী অনুকল্পলৈ আগবাঢ়ো। শ্ৰদ্ধাৰ ৰেখা বি দাস বাইদেউ যোৰহাটৰ পৰা লিখিছে তেখেতে। অনুকল্পৰ শিৰোনাম চিকুনি বাই। অনুকল্পৰ শিৰোনামটো হৈছে চিকুনি বাই। দিনৰ 11টা বাজিলেই চিকুনি বাই আহি হাজিৰ। মোৰ তাত আহি ভাল পায়। চাহকাপৰ লগতে দুখন ভালদৰে ৰুটি অলপ ভাজি দি সদায় আপ্যায়ন কৰোঁ। বাই আহিয়ে সদায় এটাই কথা, বোৱাৰীটোক বৰ ভাল লাগে। তোৰ আগত কথা ক'লে তোৰ মাতবোল নাই, তোক কথা কৈ ভাল লাগে। পৰচৰ্চা নকৰ দেচোন, তথাপিও কওঁ পৰচৰ্চা নকৰোঁ দেচোন, তথাপি কওঁ পৰনিন্দা কৰাও বেয়া। চহৰীয়াৰ বোৱাৰীয়েকে একাপ চাহ নিদিয়ে ভালদৰে। বৰা ঘৰততো বহা থলটোকে আগবঢ়াই নিদিয়ে। আমি আজি এমুঠি নাপাওঁ বুলিহে ঘৰে ঘৰে এইদৰে কাম কৰি ফুৰিছোঁ। আমি তেজমঙহৰে মানুহ, তহঁতৰ হেঁপাহখিনিও আমি লৈ ফুৰোঁ। আমি জানো আমাৰ সেই হেঁপাহ আকাশত চাং পতা কথাৰ দৰে, তথাপি আমি নাৰীয়ে দেচোন। বৰাঘৰৰ বোৱাৰীয়ে আজি মোক ক'লে, চিকুনি তুমি বৰ লেকচাৰ মাৰা, বাদ দিয়া। নিজে যিমানৰ মানুহ তিমানতেই থাকা। চিকুনি তুমি বৰ লেকচাৰ মাৰা, বাদ দিয়া। নিজে যিমানৰ মানুহ তিমানতে থাকা। লিগিৰি হৈ ৰাজমাওৰ দৰে কথা নকবা। বৰ বেয়া লাগিছিল। তইতো ক'তো মহিলা সমিতি নাৰী দিৱসলৈ নাযাৱ, কিন্তু তেওঁ বোলে বহু ডাঙৰ পুৰস্কাৰ পোৱা নেত্ৰী, নাৰীৰ হকে ভাল কাম কৰাৰ বাবে। ঘৰখনৰ ইমান কেইজন পুৰুষৰ সন্মুখত মোক যি অপমান কৰি হেয় কৰিলে, মই তেওঁ সেৱা কৰা নাৰীসকলৰ ভাগত নপৰোঁ নেকি অ'? চিকুনি বায়ে ফেকুৰি উঠিছিল। তাইৰ মুখলৈ চালোঁ। সদায় হাঁহি হাঁহি কথা কোৱা মানুহগৰাকী সঁচাই অপমানত জৰ্জৰিত। বাইক ক'লোঁ, হ'ব বাই, আজি থাওক দিয়া, বেছি কামো নাই, মই লাহে লাহে কৰিম। কিয় বোৱাৰী? মই তেনেকুৱা নহয় যিয়ে মানুহক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিব, তাত গেবাৰী খাটিম। মৰম কৰা ঘৰত ঠগি বেয়াকৈ কৰিম। মই নাৰীৰ হকে যুঁজ দিব পৰা শকতি নাই, কিন্তু ঘৰে ঘৰে যে কাম কৰি নাৰীসকলক সহায় কৰোঁ, তাৰ মৰমকণ দিলেই যথেষ্ট। ধন্যবাদ জনাইছোঁ ৰেখা বি দাস বাইদেউলৈ। এগৰাকী নাৰীৰ কথা প্ৰকাশ কৰিছে, কাম কৰা নাৰী যিসকলে হয়, ঘৰে ঘৰে গৈ যিসকল বায়ে কাম কৰেগৈ, তেওঁলোকে যথেষ্ট কষ্ট কৰে, আন এগৰাকী নাৰীৰ সুবিধাৰ বাবে। তেওঁলোককো আমি সন্মান দিয়া উচিত, আৰু সন্মান দিলেহে সন্মান পায়, সন্মান দিলেহে মৰম পায়, মৰম দিলেহে সন্মান পায়, তেনেকুৱা কথা। কাম কৰা মানুহ হ'ল বুলিকেই অসন্মান কৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা নহয়। ৰেখা বি দাস বাইদেৱে প্ৰকাশ কৰিছে যে এগৰাকী কাম কৰা মহিলাও যে নাৰীৰ হকেই কাম কৰে, গতিকে নাৰীৰ ক্ষেত্ৰত কেৱল বঁটা লৈ ফুৰিলেই নহ'ব, ধুনীয়া তেনেকুৱা মন্তব্য বা ভাষণ দি হাতে কামেও সেইবিলাক হ'ব লাগিব। নাৰীসকলক সন্মান কৰিব লাগিব, নাৰীয়ে নাৰীৰ শত্ৰু কথাটো আঁতৰাব লাগিব। গতিকে ভাল লাগিল মোৰ ৰেখা বি দাস বাইদেউৰ এই অনুকল্পটি। তেখেতলৈ শ্ৰদ্ধা সহ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।